নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি পুনৰবাৰ আপোনালোকৰ বাবে খুবেই এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আজি আমি আপোনালোকৰ লগত অসম জিকেৰ যোনটো আমি 50টা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ, তাৰ পাৰ্ট 2টো আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াৰ পাৰ্ট 1টো আমাৰ চেনেলটোত আগতে আপলোড কৰা হৈছে। যদি আপোনালোকে সেইটো চোৱা নাই তেনেহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম। তাত গৈ আপোনালোকে সেইটো চাই ল'ব পাৰিব। অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ইয়াতে আলোচনা কৰা হৈছে, যিবোৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব পাৰে। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ জনাব বিচাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব পাৰে। গতিকে বলকচোন আজিৰ কুৱেশ্যনসমূহ আমি চাই লওঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে, গুৱাহাটী হাইকোৰ্টৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন? ইয়াৰ অপশ্যনবোৰ দিয়া আছে জাষ্টিছ অজিত বৰঠাকুৰ, জাষ্টিছ PC গোস্বামী, জাষ্টিছ অজয় লাম্বা আৰু জাষ্টিছ সুমন ছয়ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন C, অৰ্থাৎ আমাৰ জাষ্টিছ অজয় লাম্বা। জাষ্টিছ অজয় লাম্বাই বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। নেক্সট কুৱেশ্যন, কোনখন অভয়াৰণ্যক পূবৰ আমাজন বুলিও জনা যায়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, এইবাৰ পৰীক্ষাত আহি যাব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন C, দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰী। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীক আমাৰ পূবৰ আমাজন বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হেমকোষ কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, মাইলছ ব্ৰনছন আৰু মহেশ্বৰ নেওগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন A, অৰ্থাৎ আমাৰ হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই হেমকোষখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰটো কোনখন পাহাৰত আছে? অপশ্যনবোৰ দিয়া আছে নীলাচল, ভস্মাচল, সন্ধ্যাচল আৰু নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন B, ভস্মাচল পাহাৰ, আৰু এই ভস্মাচল পাহাৰক আমাৰ পিকক আইলেণ্ড বুলিও জনা যায়। নেক্সট কুৱেশ্যন, অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 31 জানুৱাৰী, 2 ডিচেম্বৰ, 10 ডিচেম্বৰ আৰু 27 এপ্ৰিল। এইটো পৰীক্ষাত প্ৰায়ে আহি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন B, অৰ্থাৎ 2 ডিচেম্বৰ। আৰু এই 2 ডিচেম্বৰ যোনটোক আমাৰ অসম দিৱস হিচাপে পালন কৰা হয়, তাক আমাৰ চুকাফা দিৱস হিচাপেও জনা যায়। মনত ৰাখিব এইটো। নেক্সট কুৱেশ্যন, কোনজন ৰজাৰ দিনত নাৰায়ণী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল? অপশ্যনবোৰ দিয়া আছে ৰুদ্ৰসিংহ, ৰত্নধ্বজ পাল, নৰনাৰায়ণ আৰু ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন C, নৰনাৰায়ণ। গতিকে নৰনাৰায়ণ ৰজাৰ দিনত আমাৰ নাৰায়ণী মুদ্ৰাৰ প্ৰচলনটো আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে? মানে আমাৰ মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান সেইটো সুধিছে। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 13th, 16th, 17th আৰু 19th। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন B, 16। 16 নম্বৰ স্থানত আছে অসম। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে আইদেউ সন্দিকৈ, ৰেণু শইকীয়া, নিৰ্মল প্ৰভা বৰদলৈ আৰু আনোৱাৰা তাইমুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন D, আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল? অপশ্যনবোৰ দিয়া আছে শংকৰদেৱ, আজান ফকীৰ, মাধৱদেৱ আৰু হৰিদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন A, শংকৰদেৱ। অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল শংকৰদেৱে। নেক্সট কুৱেশ্যন, কিমান চনত অ' মোৰ আপোনাৰ দেশক অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1921, 1924, 1927 আৰু 1929। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন C, 1927, অৰ্থাৎ 1927 চনত আমাৰ অ' মোৰ আপোনাৰ দেশক অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, প্ৰত্যেক বছৰে কোনটো মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়? আমাৰ মাহবোৰ দিয়া আছে বহাগ মাহ, জেঠ মাহ, আহাৰ মাহ আৰু ভাদ মাহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন C, আহাৰ মাহ। গতিকে আহাৰ মাহত প্ৰত্যেক বছৰে আমাৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে 1972, 1975, 1982 আৰু 1985। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন D, 1985। আৰু কাজিৰঙাখনক আমাৰ নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া আমাৰ স্বীকৃতি দিয়া হৈছিলে? 1974। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, কমতা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে সন্ধ্যা, নৰনাৰায়ণ, পুষ্য বৰ্মন আৰু চিলাৰায়।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ সন্ধ্যা। সন্ধ্যা নামৰ ৰজা এজনে কমতা সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, দেওলাংখুইৰ উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনবোৰ আছে ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, পূৰবী বৰমুদৈ আৰু নিৰুপমা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ ৰীতা চৌধুৰী। ৰীতা চৌধুৰী বাইদেৱে আমাৰ দেওলাংখুই উপন্যাসখন ৰচনা কৰিছিল আৰু এইখন উপন্যাসে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। নেক্সট কুৱেশ্যন, অসম চুক্তিখন কিমান চনত স্বাক্ষৰিত কৰা হৈছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ অপশ্যনবোৰ আছে 1978, 1982, 1985 আৰু 1987। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি 1985। আৰু 1985-ৰ 15 আগষ্ট তাৰিখে আমাৰ অসম চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল? অপশ্যনবোৰ আছে 1671, 1676, 1679 আৰু 1682। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি 1682, অৰ্থাৎ 1682 চনত আমাৰ ইটাখুলিৰ যুদ্ধখন হৈছিল। নেক্সট কুৱেশ্যন, খেলো ইণ্ডিয়া ইয়থ গেমছত যোনটো আমাৰ অনুষ্ঠিত হৈছিল 2020 চনত গুৱাহাটীত, তাত অসমে মুঠ কিমানটা পদক লাভ কৰিছিল? প্ৰশ্নটো এইটো দিয়া আছে। ইয়াৰ অপশ্যনবোৰ দিয়া আছে 66, 69, 76 আৰু 78। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি 76। 76টা মেডেল আমাৰ লাভ কৰিছিল অসমে। আৰু ইয়াতে প্ৰথম স্থান লাভ কৰিছিল আমাৰ মহাৰাষ্ট্ৰ ষ্টেটে আৰু অসমৰ স্থান আছিল 7। গতিকে নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ মৈদাম অসমৰ কোন ঠাইত আছে? অপশ্যনবোৰ দিয়া আছে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ যোৰহাট। যোৰহাটত লাচিত বৰফুকনৰ মৈদাম আছে। নেক্সট কুৱেশ্যন, 2021 বৰ্ষত অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনখন ক'ত অনুষ্ঠিত হ'ব? এইটো কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন হিচাপে আপোনালোকে সুধিব পাৰে। অপশ্যনবোৰ দিয়া আছে যোৰহাট, মাজুলী, বৰপেটা আৰু চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি মাজুলী। মাজুলীত 2021 বৰ্ষৰ বাবে আমাৰ অসম সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, বাৰে চহৰীয়া ভাওনা অসমৰ কোনখন ঠাইত অনুষ্ঠিত হয়? অপশ্যনবোৰ দিয়া আছে কলিয়াবৰ, বৰদোৱা, গড়মূৰ আৰু জামুগুৰি হাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি জামুগুৰি হাট। জামুগুৰি হাটত আমাৰ বাৰে চহৰীয়া ভাওনাখন অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে? এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আহি যাব পাৰে। অপশ্যনবোৰ দিয়া আছে দুৰ্গা বড়ো, তৰুণ শইকীয়া, গকুল শৰ্মা আৰু তয়বুন নিছা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি তৰুণ শইকীয়া। তৰুণ শইকীয়া হৈছে আমাৰ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। নেক্সট কুৱেশ্যন, ঢেকীয়াখোৱা বৰনামঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনবোৰ দিয়া আছে মাধৱদেৱ, দামোদৰদেৱ, শংকৰদেৱ আৰু বৈকুণ্ঠ আতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ মাধৱদেৱ। মাধৱদেৱে আমাৰ ঢেকীয়াখোৱা বৰনামঘৰটো প্ৰতিষ্ঠা কৰিছিল আৰু এই ঢেকীয়াখোৱা বৰনামঘৰ ক'ত আছে? আমাৰ যোৰহাট জিলাত আছে। নেক্সট কুৱেশ্যন, কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনবোৰ দিয়া আছে গৌৰীনাথ সিংহ, বিশ্বসিংহ, চিলাৰায় আৰু বীৰপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি বিশ্বসিংহ। বিশ্বসিংহই কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউক বামুণী কোঁৱৰ নামেৰেও জনা যায়? অপশ্যনবোৰ দিয়া আছে চুচেনফা। অপশ্যনবোৰ আপোনালোকে ভালকৈ চাই ল'ব। চুৰামফা, চুটানফা আৰু চুডাংফা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি চুডাংফা। চুডাংফাক আমাৰ বামুণী কোঁৱৰ নামেৰেও জনা গৈছিল। নেক্সট কুৱেশ্যন, তথা আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যনটো দিয়া আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে? অপশ্যনবোৰ দিয়া আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আৰু ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাই বনভোল নামৰ কবিতা পুথিখনৰ কাৰণে পোনপ্ৰথমে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত এই 25টাকে ইম্পৰ্টেণ্ট অসমৰ জিকেৰ কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা বোলে জনাব। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আমাৰ চেনেলটোত ইতিমধ্যে অসম পুলিচৰ যোনটো আগন্তুক এছআই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, তাৰ বাবে এখন মক কুৱেশ্যন পেপাৰো আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে। যদি আপোনালোকে এইখন চাব বিচাৰে, মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম। সেইখন আপোনালোকে চাই ল'ব পাৰিব। এইখন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে খুবেই সহায়ক হ'ব পাৰে। গতিকে আজিৰ বাবে ইমানেই। ধন্যবাদ।